ইনষ্টাগ্ৰামত মই নতুন, গতিকে আপোনালোকৰ মোৰ যথেষ্ট মৰমৰ প্ৰয়োজন। আৰু যদিহে আপোনালোকে মই বনোৱা ৰিলচ চাব বিচাৰে ইনষ্টাগ্ৰামত, তেতিয়াহ'লে জ্যোতিৰ্ময় পাপু বুলি মোক ফ'ল' কৰিব। আৰু লগতে মোৰ লগত যদি আপোনালোকে কথা পাতিব বিচাৰে, তেনেহ'লে ইনষ্টাগ্ৰামতো মেছেজ কৰিব। আৰু লগতে ফেচবুকত জ্যোতিৰ্ময় দাস বুলি চাৰ্চ কৰিব আৰু মেছেঞ্জাৰত মোৰ লগত কথা পাতিব। তেতিয়াহ'লে মোক ফ'ল' কৰিবলৈ নাপাহৰিব কিন্তু। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰতো ভালে, সদায় নিচিনাকৈ আচলতে কি হ'ল, মই যেতিয়া উঠিছিলোঁ তেতিয়া সময় হৈছিল ৰাতিপুৱা প্ৰায় 5:30 বাজি, আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 6:30 বাজি। মই তেতিয়াই ব্লগ কণ্টিনিউ কৰিম বুলি ভাবিছিলোঁ। যেতিয়া মই ভিডিঅ'ৰ কাৰণে ফ্ৰণ্ট কেমেৰা ল'লোঁ, তেতিয়া মুখে দেখা নাপায়, আন্ধাৰ হৈ আছিল। সেইকাৰণে প্ৰায় 1 কিলোমিটাৰমান খোজকাঢ়ি অহাৰ পিছত এতিয়া আকৌ ভিডিঅ' শ্বুট কৰিলোঁ। গতিকে আশা কৰিলোঁ আপোনালোকেও ভালে আছে। তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সিহঁতক গোহালিৰ পৰা উলিয়াই পেলাই এইফালে খেৰ দিলোঁ। আৰু এই টিকলিজনী দেখা পাইছেনে নাইবা? এই ভিতৰত টিকলিজনী ভিতৰতে আছে। অলপ পিছত দেউতাই গাই খীৰাব, গাই খীৰাৰ পিছত সিহঁতক আকৌ পথাৰত দি থৈ আহিব লাগিব। এইবিলাকে হৈছে আমাৰ গাঁৱলীয়া জীৱনৰ সৰু সুৰা কিছুমান মিঠা কাম, যিবিলাক আমাৰ দৈনন্দিন অপৰিহাৰ্য। আৰু এইফালে পথাৰত ধানৰ শীষ। এয়া আমাৰ ঘৰৰে ওলকবি আৰু ঘৰৰে মূলা, কি ধুনীয়া দীঘল হৈছে ঘৰৰ মূলা। আৰু এইফালে মাই মূলাৰ পাত আৰু লাই শাক জাল দিব সাৰৰ লগত। মাই কাটি আছে এইফালে। এইফালে ভাইটি আৰু দেউতাই মাটি কৰাই। এতিয়া সময় প্ৰায় দিনৰ 1 বাজিল, আৰু মই গা পা ধুই এতিয়াহে আজৰি হ'লোঁ। কাৰণ মই চুলিত হেনা লগাইছিলোঁ। হেনা লগোৱাৰ কাৰণে অলপমান দেৰি হ'ল মূৰটো শুকোৱাত। আৰু আজি বতৰটোও ভাল নহয়, ৰ'দ নাই, সেইকাৰণে দেৰি হ'ল। দেৰি হোৱাৰ কাৰণে দেৰিকৈ গা ধুব লগা হ'ল। আৰু কিছুমান মোৰ কাম আছে, কাম কৰি লওঁ। এইবোৰ মোৰ ক'ৰবাত গ'লে পিন্ধা কাপোৰ। আৰু এইফালে আছে জেকেটবিলাক। কিন্তু কি হৈছে, এইটো ভিআইপিত আছে শ্বুটিঙৰ কাপোৰ, কিন্তু ভিআইপিৰ অৱস্থা চাওক কিমান পুৰণি। চব শ্বুটিঙৰ কাপোৰবিলাক আছে। কিন্তু হৈছে কি, মোৰ কিছুমান কাপোৰ বিচাৰি পোৱা নাই। বহুত দিন হ'ল কাপোৰখিনি চাই আছোঁ। এটা হাত দীঘল, যিহেতু ঠাণ্ডাৰ দিন, হাত দীঘল এটা ধুনীয়া জিন্সৰ মোৰ ডেনিমৰ স্পৰ্টিং টাইপৰ তেনেকুৱা কিবা এটা আছিল, কিন্তু বিচাৰি পোৱা নাই। সেইটো বিচাৰি লওঁ, তাৰপিছত আকৌ লগ পাইছোঁ। এটাৰ কাৰণে এই গোটেই দামটো উলিয়াব লগা হ'ল। আৰু এটা কথা, এইটো মোৰ চবতকৈ প্ৰিয় ব্লেকৰ। এইটো সেইটো যতীন বৰাই যে ৰাতি ৰাতি গানটোত যে পিন্ধিছিল, ৰাতি মোৰ সেই গানটোত পিন্ধা সেইটো নামটো কি নাজানো, কি বুলি কয়, কিন্তু দেখি পেলাই ভাল লাগিছিল আৰু কিনি লৈছিলোঁ। আৰু এইবোৰ স্কুলত যোৱা কাপোৰ, যাতে মই তৎক্ষণাত উলিয়াব পাৰোঁ। এয়া নহয়, আৰু আছে, ৰ'বক দেখাই আছোঁ। এইবিলাক এনেকৈ আছে। আৰু এইফালে এয়া, আৰু এইবোৰ জোতা, কিন্তু পিন্ধি যাওঁ স্কুলত সদায় একযোৰ।
গণৰাজ্য দিৱসৰ সকলোকে প্ৰথমতে মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। উইচ এ ভেৰি হেপী ৰিপাব্লিক ডে। স্কুলৰ পৰা আহিলোঁ পতাকা উত্তোলন কৰি। এইকেইদিন ভ্লগ দিয়া হোৱাই নাছিল আৰু ভ্লগৰ কাম কৰাও নাছিলোঁ। ছানডে ভ্লগ যেতিয়া আধৰুৱা হোৱাৰ পিছত এইখিনি আজি তাৰ লগত যোগ কৰি দিম। এই দুদিন মাজতে গা বেয়া আছিল কাৰণে ভ্লগ কণ্টিনিউ কৰা নাছিলোঁ। গতিকে চাই যাব ভিডিঅ'টো, কিমান পাৰোঁ মই দেখুৱাবৰ কাৰণে ট্ৰাই কৰিলোঁ। উৎসৱ বুলি ক'লেতো আচলতে তাৰ মজাই সুকীয়া, আমি সকলোৱে জানো। কিন্তু যেতিয়া কোনো এটা উৎসৱ সমূহীয়াকৈ কৰা হয় তেতিয়া তাৰ মজাটো সুকীয়া হৈ পৰে আৰু বেছি ভাল হৈ যায়। ঠিক তেনেদৰে স্বাধীনতা দিৱসেই হওক বা গণৰাজ্য দিৱসেই হওক, যেতিয়া আমি সকলোৱে মিলি সমূহীয়াকৈ জনগণ মন ৰাষ্ট্ৰীয় সংগীতটো গোৱা হয়, তেতিয়া তাৰ যিটো আৱেগটো আৰু ভাষাৰে বুজাই ক'ব নোৱাৰি আৰু তেনেকুৱা এটা পৰিস্থিতি হৈ যায়। আমি সকলোৱে জানো চাগে, আপোনালোকেও তেনেকুৱা এটা অনুভৱ কৰে যেতিয়া গানটো বাজা হয় বা গানটো কেতিয়াবা শুনো, হয়নে নহয়? মোক কমেণ্ট ছেকশ্যনত জনাবচোন। আৰু এটা থেংক ইউ মই দিব আছে লোভা বা বাহিৰত থাকে, চাগে US-ত থাকে, তাৰ পৰা মোৰ ভিডিঅ' চাই আৰু মোৰ ভিডিঅ'বিলাকত কমেণ্ট কৰে, তাৰ কাৰণে সেইকাৰণে মোৰ ব্লগবিলাক চাই ধন্যবাদ। সময় হৈছে দিনৰ প্ৰায় 11 বাজি, ৰ'দত বহি আছোঁ পুৱা ভাত পানী খাই পেলাই। আৰু এইফালে ফুলনি বাগিচাৰ গোটেইবিলাক ফুল ফুলিছে। কি যে বৰিং, কাম বন নাথাকিলে আৰু এটা বৰিং দিয়ে। গোটেইটো সমগ্ৰ অসমতে ক্লাছ 8লৈকে স্কুল বন্ধ হ'ল, গতিকে মোৰো চাগে বন্ধ কালিৰ পৰা। আৰু বৰিং মানে ৰিলছ বনাম। গতিকে